চৰাইক দেউকাৰে ওপৰলৈ উৰুৱাই নিয়ে, কিন্তু মানুহক দেউকাৰে ওপৰলৈ যাব নিদিয়ে। কিন্তু মই অধ্যয়নত ইমান দ্ৰুত নহয়, কিন্তু মই ইমান বুদ্ধিয়কো নহয়, কিন্তু মোৰ দ্বাৰা নহ'ব। কিন্তু মোৰ ওচৰত ইমান পইচা নাই, কিন্তু মই সৰু গাঁৱৰ হয়, কিন্তু মোক কোনো বুজি নাপায়। কিন্তু আৰু কিমান কিন্তু। জীৱনত যদি আপুনি কিবা প্ৰাপ্ত কৰিব বিচাৰে, আপুনি ডাঙৰ স্থানলৈ যাব লাগিব, বৰ্তমান অৱস্থাৰ পৰা ওপৰত উঠিব লাগিব। ভাগৰি যোৱা নাই তুমি জীৱনৰ এইবোৰকে নিজকে কৈ পঢ়াত দ্ৰুত নহয়, বুদ্ধিয়ক নহয়, মুদ্ৰা নহ'ব, পইচা নাই, আমুক তামুক। আৰে ভাগৰি যোৱা, এইবোৰ কৈ বন্ধ কৰা। ভাগৰি এইটো যোৱা নিজৰ একেটা জীৱন যাপনক লৈ, তেতিয়াহে কিবা নতুন কৰিবলৈ বিচাৰিবা। কিন্তু তুমি ভাগৰি নপৰা, তাতেই সুখী, সেইবোৰতে সুখী হোৱা। তেন্তে জীৱনলৈ আগবাঢ়িবা কেনেকৈ? আজি এইটো নাই, সেইটো নাই, কিয় নাই? আৰু পাবৰ বাবে তুমি ইচ্ছাই নকৰা, জীৱনত একো নহ'বই। কেৱল কিন্তু কৈ থাকোঁতেই জীৱন। মিছা সপোন দেখি কি লাভ? মই ডাঙৰ হৈ পইচা কমাম, গাড়ী কিনিম, ঘৰ বনাম, আৰু সপোনত ভাবিবলৈ এইবোৰ একো কৰিব নোৱাৰা, পইচা কমাবও নোৱাৰা। জীৱন সপোন হৈ থাকে। যদি সপোনক পূৰ্ণ নকৰাই, বেছি পইচা এইজনে কমায় যিজনে সপোনৰ সৈতে সময়ৰ সৈতে কষ্ট কৰে। কিয় পাহৰি গৈছা যে জীৱনৰ মূল উদ্দেশ্য পইচা কমোৱা নহয়? এনেকুৱা এটা জীৱন বনাব লাগে যিটো তুমি বিচাৰা। যদি পইচা ইনকম কৰাৰ পাছত যদি নিজৰ পচন্দৰ জীৱনৰ মতে যদি চলিবই নোৱাৰা, তেন্তে সেই পইচাৰ ভেলু একো নাই। এইটোৱে হৈ আছে যে আজিকালি মানুহে পইচা বনোৱাৰ মেচিন বনাইছে, কিন্তু পাহৰি যায় যে ইয়াক বনোৱাৰ উদ্দেশ্য কি। পইচা হৈছে এক উপায় যি আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। মনত ৰাখিবা, যিজন মানুহৰ কোনো লক্ষ্য নাই, তাৰ কোনো সপোন নাই, তাৰ জীৱনত অত্যাধিক ধন টকা পইচা পোৱাৰ পাছতো দুখীয়া হৈয়ে থাকিব। পোৱাৰ পইচা ধ্বংস হ'ব আৰু নিজকো ধ্বংস কৰিব। সেইবাবে কিছুমানে জীৱনত একো নাপায়, কাৰণ ব্যৱহাৰ কৰিব নাজানে। মনত ৰাখিবা, জীৱনত যি ভাবিবা ডাঙৰকৈ ভাবা, দূৰৰ কথা ভাবা। এদিন পইচা নিজে তোমাৰ ওচৰলৈ আহিব। তোমাৰ নিজৰ সপোনটো পূৰ্ণ কৰিবলৈ প্ৰাণ ঢালি চেষ্টা কৰা। সেইবাবে প্ৰথমতে কৈছিলোঁ, পক্ষীক দেউকাৰে বহু ওপৰলৈ লৈ যায়, কিন্তু মানুহক ওপৰলৈ যাব নিদিয়ে। সেইবাবে জীৱনত এই শব্দটোৱে মানুহক দুৰ্বলতালৈ আগুৱাই লৈ যায়। গতিকে নিজৰ জীৱনক লৈ, নিজৰ লক্ষ্যক লৈ কষ্ট কৰা। এদিন নহয় এদিন পক্ষীৰ সমান ওপৰলৈ উৰিব পাৰিবা।